নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল পলাশ শইকীয়ালৈ। ইউটিউবত ভিডিঅ' দিমকৈ সদায় থাকি যায়। মোবাইলৰ ৰেকৰ্ডিং কৰোঁ, ভিডিঅ'টো চাওঁ মানে ভাল নালাগে, ডিলিট কৰি পেলাওঁ। আজি বোলো নহয়, ভাল নহ'লেও ভিডিঅ' এটা দি চাওঁ, তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ইউটিউবত মোৰ এইটো প্ৰথম ভিডিঅ' বুলিবই পাৰি, এতিয়া অভ্যাসো নাই, গতিকতে বনামকৈ মানে থাকি যায় আৰু। গতিকতে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আজি ঘৰৰ আমাৰ আগফালৰ পৰিৱেশটোকে অলপ দেখাই দিওঁ বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। বন্ধুসকল, বতৰ বহুত বেয়া, বৰষুণ দি আছে। তথাপিও আপোনালোকলৈ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ। মই জাপি এটা লৈ লৈছোঁ মূৰতে, যিহেতু বৰষুণত তিতিব নোৱাৰি, জ্বৰ হ'ব পাৰে, পানী লাগিব। গতিকতে আহক, আপোনালোকক আমাৰ ঘৰৰ আগ চাইডৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকিব ভিডিঅ'টো। এয়া ঘৰৰ আগ চাইডে এজোপা আম গছৰ এইবাৰ আম দুটামান দেখিছোঁ বাৰু কলি। এয়া চাওক, জুম কৰি দেখাই দিছোঁ। তাৰপিছত এইয়া নাৰিকল গছ এজোপা, আৰু এনেকৈ আগ চাইডে আপোনাৰ অলপ গ'লে কেঁচুৱাত অলপ চাচি গছ ৰুইছিলোঁ। এয়া চাচি গছ দেখাই দিছোঁ, চাই থাকিব। চাচি গছবিলাক এতিয়া অলপ বৰষুণ পাই পোহপাত ওলাইছে, ভাল লাগিছে দেখি। আৰু ইয়াৰ মাজে মাজে কাজি নেমু ৰুইছিলোঁ। কাজি নেমু কলি ধৰিছে, পৰিণত হোৱা নাই, ফুল ফুলিছে, কলি ধৰিছে, আৰু এমাহমানৰ পিছত মানে ছিঙিব পৰা হ'ব। গতিকতে দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এয়া কাজি নেমু কলি ধৰিছে। এয়া আজি প্ৰথম ভিডিঅ' বনাইছোঁ, গতিকতে ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ, আৰু পাছলৈ নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম দিব, আপোনালোকৰ মৰমৰ অবিহনে আগবাঢ়ি যাব নোৱাৰোঁ। আৰু কিবা যদি মানে ভুল হয়, কমেণ্ট কৰি জনাই দিব, শুধৰাই ল'বলৈ। এয়া নিশ্চয় দেখা পাইছে। আৰু আগ চাইডেতো পুখুৰী এটা আছে, পুখুৰীটোত পানী হৈছে। যোৱা বছৰ মানে এনেকুৱা বহাগ মাহত পানী হোৱাই নাছিলে। বহাগ বিহুত মানে গৰু গা ধুৱাবলৈও পানী হোৱা নাছিলে, কিন্তু এইবাৰ বাৰু বাৰিষাটো অলপ আগতীয়া, গতিকতে ভালেই লাগিছে। তাৰপিছত এনেকৈ আগলৈ গৈ থাকিলে এইটো আমাৰ পদূলিটো, সেইখন জপনাখন মই জুম কৰি দেখাই দিছোঁ। এইটো ৰাস্তাতে মানুহ গৈ আছে। বন্ধুসকল, বৰষুণ বহুত ডাঙৰকৈ আহিছে, তথাপিও মই ভ্লগ বনাই আছোঁ। চাওক মই কিমান কষ্ট কৰিছোঁ। প্ৰথম ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু প্ৰথম ভিডিঅ'টো ইমান ভাল নহ'বও পাৰে, তথাপিও দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব। আৰু আগফালে এইটো ঘৰ এটা বনাইছিলোঁ পাত থ'বলৈ, মানে তাতে থওঁ আৰু ঘৰলৈ অলপ দূৰ হয় যে। তাৰপিছত এনেকৈ আহি আৰু দেখাবলগীয়া বস্তু মানে বন্ধুসকল, মই যোৱা কেইমাহমানৰ আগত মানে চাচি গুটি পচাইছিলোঁ। চাচি পুলি অলপ পচাওঁ বুলি কৰিছিলোঁ। পুলিখিনি এয়া, কিন্তু বৰ ভাল নহ'ল। তাৰমানে খৰাংটো বহুত আছিলে, পানীৰ অসুবিধা হৈছিলে। গতিকতে পানী মানে টিঙে এনেকৈ আনি জাৰকিঙে দিবলগীয়া হৈছিলে। নাদ পুখুৰী চব শুকাই গৈছিলে। তথাপিও মানে চেষ্টা কৰিলোঁ দিবলৈ। গতিকতে অলপমান বাচিলে, আৰু সেয়া চাই লওক। আৰু ভৱিষ্যতে যদি পচাওঁ, অলপ ইয়াতকৈ ভালকৈ পচাবলৈ চেষ্টা কৰিম। প্ৰথম ধৰক ইমান এটা ভাল নহ'ল বাৰু, হ'লেও বাৰু যি হৈছে। তাৰপিছত এনেকৈ আহি এইখন এয়া আমাৰ চোতালখন, এইটো আমাৰ ঘৰটো দেই। ঘৰটোৰ ওপৰত সেইখন পাল এখন দেখিছেনে বাৰু? পালখন মানে এইবাৰ যে শিল বৰষুণ হৈছিলে, শিল বৰষুণত মানে টিং ফুটাই দিলে। তাৰপিছত পাল এখনকে এতিয়া সদ্যহতে দি থৈছোঁ। আগফালৰ বাৰাণ্ডাখনো ফুটাইছিলে। আগফালৰ বাৰাণ্ডাখনত মানে টিংটো বদলাই দিলোঁ, কিন্তু টিংপাতৰো এতিয়া বহুত দাম হৈ আছে। গতিকতে বাৰাণ্ডাখনো বদলালোঁ, আৰু সেই ঘৰটো
ঘৰটোৰ ছাইডটো মানে এই বাৰিষা দিনকেইটা এনেকৈ পাল দিয়েই পাৰ কৰিম বুলি ভাবিছোঁ। খৰালিলে পইচা পাতি হ'লে আৰু নতুনকৈ তেতিয়া লগাম আৰু। তাৰপিছত এনেকৈ কৰি ছাইডেদি আহি এইফালে দেউতাই ভোট জলকীয়া পচাইছিলে, সেয়াও অলপ দেখাই দিওঁ, চাই থাকিব ভিডিঅ'টো। এয়া মই জপনাখন খুলি লৈছোঁ। এয়া দেউতাই ভোট জলকীয়া পচাইছিলে, ইয়াৰ ওপৰত এইখন নেট এখন দি দিছে। তাৰমানে ডাঙৰ বৰষুণ হ'লে জলকীয়া পুলি বৰষুণে খুন্দি পেলাব যে, গতিকতে এয়া দেউতাই ভোট জলকীয়া বস্তাত দিছে। এনেদৰে বস্তাত মানে বস্তাত গোবৰ মাটি মিক্স কৰি এনেদৰে বস্তাত ভৰাই পুলি পচাই এনেদৰে দি থৈছে। যোৱা বছৰো কৰিছিলোঁ, বৰ বিশেষ নহয়, এইখিনিয়ে কৰিছে। জপনাখন লগাই দিছোঁ, যিহেতু গৰু ছাগলী সোমাব, সেইকাৰণে জপনাখন মাৰি দিলোঁ। ক'ত যাবি? বাই বাই, বাই বাই দে। ফুফু যোৱা নাই? বাই বাই, বাই বাই, বাই বাই, যোৱা দেই। অঁ যোৱা। অঁ টাটা। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। গতিকে আজিলৈ বাই বাই, আৰু নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম, আপোনালোকে মৰম দি যাব। আজিলৈ ইমানখিনিয়ে দেখালোঁ, ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আজিলৈ বাই বাই সকলোকে।